ৰখা প্ৰতিটো ভোটাৰৰ তেওঁলোকৰ যিটো ভোটদান তাক আমাৰ মূলধন হিচাপে লৈ এইটোক আমাৰ স্বাভিমানৰ প্ৰতীক হিচাপে লৈ আমাৰ জাতীয়তাবাদী আদৰ্শৰ যিটো ৰাজনৈতিক ধাৰা এইটো আগবাঢ়িব সেইটোৱে আমাৰ কাৰণে জাতীয় মহাসংগ্ৰামৰ কাৰণে মূল শক্তি আৰু মূল পাথেয় হৈ ৰ'ব এই কথা মই কামনা কৰিছোঁ বা এই কথাক লৈ আমি আগন্তুক দিনত আগবাঢ়িম গতিকে এয়া মাত্ৰ আৰম্ভণিহে 100 দিনীয়া এটা ৰাজনৈতিক দলৰ বহু ত্ৰুটি বিচ্যুতি ভুল সেইটো থকাটো স্বাভাৱিক এই সকলো ধৰণৰ কথা বতৰা ৰাইজে জনতাই আমাক আঙুলি টুৱাই দিব লাগিব তেওঁলোকে দেখুৱাই দিব লাগিব কাৰণ জনগণক লৈ ৰাজনীতি আমি কোনো বিগত সময়ত আৰম্ভণিৰ পৰা আমাৰ দলটোৰ প্ৰতি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলি আহিছে আমাক বিভিন্ন ৰাজনৈতিক দলৰ এজেণ্ট বিভিন্ন ৰাজনৈতিক দলৰ বি টিম সজাবৰ কাৰণে বিভিন্ন ব্যক্তি বিভিন্ন ধৰণৰ মানে বিভিন্ন অনুষ্ঠান এই ক্ষেত্ৰত তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছে প্ৰতিক্ৰিয়াশীল শক্তি যথেষ্ট সক্ৰিয় আছিল আৰু সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে কিন্তু এটা কথা ক'ব খুজিছোঁ যে আমি আৰম্ভণিৰ পৰা জন্মলগ্নৰ পৰা কৈছোঁ আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ পৰা অসম জাতীয় পৰিষদে সদায় সমদূৰত্ব অক্ষুণ্ণ ৰাখিব আৰু এইবাৰ এই নিৰ্বাচনত দেখা পোৱা গ'ল যে এটা সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ এটা সাম্প্ৰদায়িক এজেণ্ডাৰ বুকুচাত উঠি যি ৰাজনীতি কৰিলে এই ৰাজনীতিয়ে বিজেপিক এবাৰ শাসনৰ গাদীলৈ অহাত বাট প্ৰশস্ত কৰি দিলে এইবাৰ কংগ্ৰেছে এই সহযোগ আগবঢ়ালে কাৰণ আমি প্ৰথমৰ পৰা কৈ আছিলোঁ যে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে আন এটা ৰাজনৈতিক শক্তিৰ বুকুচাত উঠি কেতিয়াও সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব নোৱাৰে অসমত যদি ভাল সমাজ লাগে সুস্থ গণতন্ত্ৰ যদি লাগে গণতান্ত্ৰিক প্ৰমূল্য যদি লাগে তেতিয়াহ'লে সাম্প্ৰদায়িকতাৰ ঊৰ্ধলৈ গৈ অসমৰ মানুহৰ যিটো স্বাভিমানী শক্তিশালী জাতীয়তাবাদ এইটো প্ৰতিষ্ঠা কৰিব লাগিব আৰু সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি অসমৰ মানুহৰ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আমি কাম কাজ কৰি আহিছোঁ সেইকাৰণে আমাৰ স্থিতি আজিও স্পষ্টভাৱে ক'ব খুজিছোঁ আমি একেলগতে হিন্দু সাম্প্ৰদায়িকতাবাদ আৰু মুছলমান সাম্প্ৰদায়িকতাবাদ দুয়োটাকে আমি বিৰোধিতা কৰোঁ আৰু দুয়োটাৰ অৱসান ঘটাই আমি অসমত সমন্বয়ৰ সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বদ্ধপৰিকৰ আমি অসমত জাতীয়তাবাদৰ ভিত্তিত অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ আৰু সেইকাৰণে আমি সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাক আমি শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল ভোটাৰে আমাক ভোট দিলে প্ৰায় 7 লক্ষাধিকতকৈ বেছি ভোটাৰে জাতীয়তাবাদৰ পক্ষত আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ পক্ষত তেওঁলোকে যিসকলে মতদান কৰিলে তেওঁলোকৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু যিসকলে আজিও সেই ধাৰাৰ প্ৰতি তেওঁলোকে আজিও কিছু সন্দেহ তেওঁলোকে ৰাখিছে বা বিগত সময়ত আন জাতীয়তাবাদী আঞ্চলিকবাদী শক্তিসমূহৰ তেওঁলোকৰ কাম কাজ তেওঁলোকৰ আপোচকামী চৰিত্ৰ তেওঁলোকৰ আত্মসমৰ্পণ দেখাৰ পিছত কিছু সন্দেহ প্ৰকাশ কৰি তেওঁলোকে আগবাঢ়ি নাহিল তেওঁলোকেও মই ভাবিছোঁ যে তেওঁলোকে নিশ্চিতভাৱে এটা সময় তেওঁলোকক ক'ব যে অসমৰ কাৰণে মূল ৰাজনৈতিক ধাৰাটো এইটোৱেই য'ত আমি স্বাভিমানেৰে জাতীয়তাবাদী সত্তাটো জীয়াই ৰাখিব খোজোঁ ভাল সমাজ অসমৰ সমন্বয়ৰ সমাজ সাতাম পুৰুষে ঐক্য সমন্বয়ৰ ভেটি যদি সুদৃঢ় কৰিব লগা হয় আৰু যদি অসমত সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লগা হয় তেতিয়াহ'লে জাতীয়তাবাদৰ কোনো বিকল্প নাই কথা মই ভাবোঁ যে আগন্তুক দিনত অসমৰ প্ৰতিগৰাকী জনতাই উপলব্ধি কৰিব আৰু আমাৰ এই 100 দিনীয়া যিটো পৰিক্ৰমা ৰাজনৈতিক পৰিক্ৰমা ইয়াৰ পাছত আমি ক'ব খোজোঁ যে আগন্তুক দিনত এই ধাৰা অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব আমি অতি দৃঢ় বিশ্বাসেৰে অসমৰ জনগণক ক'ব খোজোঁ যে অসমৰ জনগণৰ কাৰণে কেৱল মাত্ৰ বিকল্প স্বাভিমানী আপোচবিহীন জাতীয়তাবাদী ধাৰা কেতিয়াও হিন্দু সাম্প্ৰদায়িকতাবাদক প্ৰতিহত কৰিবৰ কাৰণে কেতিয়াও মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি বুকুচাত উঠি কেতিয়াও কোনো প্ৰতিহত কৰিব নোৱাৰে আমাক যিসকলে আমাৰ এই গোটেই কথাটোক আমাৰ যিটো ধাৰাটোক ইয়াক তেওঁলোকে সমালোচনা কৰিছে তেওঁলোকে নিজৰ দুৰ্বলতা থাকিবৰ কাৰণে আৰু তেওঁলোকে যিহেতু নিজেই আন এটা ৰাজনৈতিক বিজেপি দলটোক সাম্প্ৰদায়িক বিজেপিক তেওঁলোকে বাট মুকলি কৰিলে তেওঁলোকে সহযোগিতা আগবঢ়ালে তেওঁলোকৰ নিজৰ সাম্প্ৰদায়িক এজেণ্ডা বা সাম্প্ৰদায়িক ৰাজনীতিক তেওঁলোকে প্ৰতিযোগিতাৰ অচিলা হিচাপে লৈ তেওঁলোকে যি ৰাজনীতি কৰিব খুজিছিলে সেইটো চূড়ান্তভাৱে বিফল হ'ল ৰাইজে তাৰ বিৰুদ্ধে জনাদেশ দিলে ৰাইজে তাৰ বিৰুদ্ধে মতদান কৰিলে এই কথা তেওঁলোকে উপলব্ধি কৰাটো উচিত নিজৰ পৰাজয়ৰ দুৰ্বলতা বেলেগ কাৰোবালৈ ঠেলি দি কোনো কাৰণতে এই দুখৰ পৰা হাৰিব নোৱাৰে গতিকে আমি পুনৰ স্পষ্ট যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এইবোৰৰ পৰা আমি সদায় দূৰত থাকিম আৰু আমাৰ মূল লক্ষ্য
অসমত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা। গতিকে মই এইবাৰ জনতাৰ যি মেণ্ডেট, যিটো জনাদেশ, এই জনাদেশৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু আমি ক'ব খুজিছোঁ আমি যুঁজিবলৈ আহিছোঁ। আমাৰ মূল মন্ত্ৰই হ'ল অসম প্ৰথম, সদায় আৰু চিৰদিন। আমি যুঁজিম আৰু আমি জিকিম। এই মানসিকতাৰ আগন্তুক দিনত আমাৰ ৰাজনৈতিক ধাৰা অব্যাহত থাকিব। সমগ্ৰ অসমৰ জনগণৰ সহায় সহযোগিতা আশীৰ্বাদ সকলোৰে শুভাশীষ আমি বিচাৰিছোঁ। আমাৰ যাত্ৰাত, ৰাজনৈতিক এই যাত্ৰাটোত সকলো ৰাইজৰ আমাৰ যিবোৰ ত্ৰুটি বিচ্যুতি ভুল এইবোৰ সকলো আঙুলিয়াই দি এটা যাতে শক্তিশালী স্বাভিমানী জাতীয়তাবাদৰ ভেটি যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আমি দিহা পৰামৰ্শ কামনা কৰিম। আপুনি ইতিমধ্যে এটা প্ৰসংগ চুই গ'ল যে আনলৈ দুখ ঠেলিছে। মই স্পষ্টভাৱে আপোনাৰ পৰা জানিব বিচাৰিম, কংগ্ৰেছে স্পষ্টকৈ কৈছে এজেপি আৰু ৰাইজৰ দললৈ দুখ ঠেলিছে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'ব বিচাৰিছে। নাই, সেই কথাই ক'ব খুজিছোঁ যে সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰিবলৈ সাম্প্ৰদায়িক এআইডিএফৰ বুকুচাত উঠি কোনোবাই যদি তেওঁলোকক প্ৰতিহত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো কেতিয়াও সম্ভৱ নহয়। আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে সাম্প্ৰদায়িকতা ইটো সিটোৰ পৰিপূৰক। এটা সাম্প্ৰদায়িকতাই আন এটা সাম্প্ৰদায়িকতাক কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰে। সাম্প্ৰদায়িকতাহীন পৰিৱেশ যদি তৈয়াৰ কৰিব লাগে অসমত, তেতিয়াহ'লে ইয়াৰ এটাই বিকল্প আছে, বাছি আছে, এইটো জাতীয়তাবাদ। অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা, ভাষী, ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমি জাতীয়তাবাদৰ বৰ ভেটি তৈয়াৰ কৰিব লাগিব। আৰু এই যিটো কাম কাজ, সাম্প্ৰদায়িকতাৰ যিটো প্ৰতিযোগিতাই জনগণক এটা মেৰুকৰণৰ মাজলৈ ঠেলিব। হিন্দু মেৰুকৰণ আৰু ইফালে মুছলমান মেৰুকৰণ, সেইটোৱে প্ৰতিফলন হ'ব এবাৰ। অগপয়েও স্পষ্টভাৱে কৈছে যে যিসকলে জাতীয়তাবাদৰ দোহাই দি নতুনকৈ দল গঠন কৰিছিল, তেওঁলোকেও প্ৰমাণ পালে যে অগপকে প্ৰকৃত জাতীয়তাবাদ অগপকে আছে। প্ৰত্যেকেই নিজৰ নিজৰ কথা কৈ আছে, কিন্তু সত্য এইটো সময় নিৰূপণ কৰিব। সত্য এই সময়ত দেখা পাব যে যিহেতু সাম্প্ৰদায়িকতা প্ৰতিৰোধ কৰিবৰ কাৰণে সাম্প্ৰদায়িকতা আন এক শক্তিৰ লগত তেওঁলোকে পিঠিত উঠি বুকুচাত উঠি তেওঁলোকে কাম কাজ কৰিলে, লগে লগে ধৰ্মীয় মেৰুকৰণ ঘটনা হ'ল। ধৰ্মীয় মেৰুকৰণে সমগ্ৰ ৰাজনীতিটোত বিজেপিক পুনৰ শাসনত অধিষ্ঠিত হ'বৰ কাৰণে সহযোগিতা কৰে আৰু সেই কথাটোৰে ফলাফলো পাইছে তেওঁলোকৰ সহযোগী আন দলসমূহ। গতিকে কোনে আপোচ কৰি নিজে নিজৰ ক্ষমতাৰ কাৰণে কাম কাজ কৰিছে এই কথা সকলোৱে জানে। আমি কেৱল মাত্ৰ অসমৰ জনগণৰ প্ৰতি দায়বদ্ধ, জাতীয় সংকট দেখি জাতীয় সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ। গতিকে 100টা দিন আমাৰ কাৰণে যথেষ্ট নাছিল। গতিকে আমি কেৱল মাত্ৰ জনগণৰ আকাংক্ষা, জনগণৰ এই যিটো সংকট, এই সংকট মৰীক্ষণ কৰিবৰ কাৰণে আমি এই দলটো প্ৰতিষ্ঠা কৰি ৰাজনৈতিক ধাৰাত আগবঢ়াই লৈ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ আমাক বেলেগ বেলেগ ৰাজনৈতিক দলৰ এজেণ্ট বি টিম সজোৱাৰ যিটো প্ৰতিযোগিতা, এইটো অব্যাহত থাকিব। কিন্তু আমি আমাৰ মূল লক্ষ্যত আমি অক্ষত আছোঁ আৰু আগন্তুক দিনতো আমি এই ধাৰাৰে আমি আগবাঢ়ি যাম। কংগ্ৰেছে এটা স্পষ্টভাৱে কৈছে যে তেওঁলোকে লগৰ 15খন এখন অসম জাতীয় পৰিষদৰ বাবে নেপালে, অৰ্থাৎ চৰকাৰ গঠন কৰিব নোৱাৰিলে, চৰকাৰ গঠন কৰা ব্যৰ্থ হৈছে বুলি কৈছে। আপোনালোকৰ গ্ৰুপটো জাপি দিছে, কি ক'ব? সেইটো কথা মই বাৰে বাৰে কৈছোঁ যে তেওঁলোকে আচলতে বিজেপি দলটোক শাসনৰ গাদীলৈ আহিবৰ কাৰণে সহযোগিতা আগবঢ়ায়। কাৰণ কৈ আহিছোঁ যে ধৰ্মীয় যিটো সাম্প্ৰদায়িক ৰাজনীতি, এটা সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিবলৈ আন এটা সাম্প্ৰদায়িক ৰাজনীতিৰ সহযোগিতা লৈ আগবঢ়াটো কেতিয়াও কোনো কাৰণতে জনগণে কেতিয়াও গ্ৰহণ কৰা নাই। আৰু তাৰ কাৰণে এইবাৰ বিজেপি দলটোৱে চৰকাৰ কৰিবৰ কাৰণে সক্ষম হ'ল। এই সাম্প্ৰদায়িক তেওঁলোকৰ যিটো ৰাজনীতিৰ যিটো পৰিৱেশ, তাৰ কাৰণে হ'ল। আৰু আমি ক'ব খোজোঁ যে তেওঁলোকে যিবোৰ কথা কৈ আছে, এই গোটেই কথাবোৰ এইবাৰ যিসমূহ ভোট আমি পাইছোঁ, সেই ভোটসমূহ মূল্য ভোটৰ আধাৰ, জাতীয়তাবাদী শিবিৰৰ ভোট, তেওঁলোকে সম্পূৰ্ণ বিচাৰ বিশ্লেষণ কৰি তেওঁলোকে এই ভোটদান কৰিছে। গতিকে মই ভাবোঁ যে তেওঁলোকে যিটো মেথামেটিক্স কৰিছে, এই মেথামেটিক্স কেতিয়াও, এই ভোটদান কেতিয়াও অংকমতে নহয়। কাৰোবাৰ ভোট যোগ কৰি তেওঁলোকে যিটো ভাবিছে যে তেওঁলোকে নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিব, এনেকুৱা ধৰণৰ কোনো কথা হ'ব নোৱাৰে। এইবোৰ আমি কোৱা আদৰ্শৰ ওপৰত ভিত্তি কৰি জনগণে এইখিনি মানুহে আমাক ভোটদান কৰিছে। এইখিনি সম্পূৰ্ণ তেওঁলোকে আমাৰ জাতীয়তাবাদী ধাৰাটোৰ প্ৰতি আস্থা ৰাখি অখিল গগৈ ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ। আমি যোৱাকালিৰ পৰা তেখেতক লগ কৰাৰ কাৰণে আমি যোগাযোগ কৰি আছোঁ। কিছু ক'ভিড প্ৰট'কলৰ কাৰণে ন্যায়ালয় আৰু মেডিকেল কলেজৰ কিছু তেওঁলোকৰ বাধ্যবাধকতাৰ কাৰণে আমি সুযোগ পোৱা নাই, কিন্তু আমি খুব সোনকালে লগ কৰি আমি শুভেচ্ছা জনাম। তেখেতৰ প্ৰতি অভিনন্দন জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতে যিটো শক্তিশালী কণ্ঠ বিধানসভাৰ মজিয়াত শক্তিশালীভাৱে উপস্থাপন কৰিব, অসমৰ জনগণৰ যি আশা আকাংক্ষা আছে
যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি আপোনালোকে যিহেতু এশ দিনৰ দল গঠন কৰি নিৰ্বাচন কৰিছিলে, কিন্তু বিভিন্ন অঞ্চলত আপোনালোকে সোমাবলৈ পৰা নাছিলে বা সোমাব পৰা নাই। এনে ক্ষেত্ৰত আগন্তুক দিনত আপোনালোকে সেই যিবোৰ সোমাব পৰা নাই, জাতীয়তাবাদী যিটো গঢ়ি তুলিব পৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ মূল ভূমিকা কি হ'ব আগন্তুক দিনত? আমাৰ মূল এতিয়া পৰৱৰ্তী দিনত আমাৰ মূল কথা হ'ব যে আমি সাংগঠনিক সম্প্ৰসাৰণ দৃষ্টিটি গাঁৱে ভূঞে যিবোৰ অঞ্চলত আমি চুব পৰা নাছিলোঁ বা যাক আমি এই যিটো আদৰ্শ বা দৰ্শনেৰে আমি তেওঁলোকক আকৰ্ষিত কৰিব পৰা নাছিলোঁ, তেওঁলোকৰ মাজলৈ লৈ যাব লাগিব। এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া, এইটো এটা অবিৰত প্ৰক্ৰিয়া, আৰু অহা 5 বছৰ ইয়াৰ ফলাফল ৰাইজে পাব। আগন্তুক দিনৰ নিৰ্বাচনসমূহ নগৰ সমিতিৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন, 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ যিটো শক্তিশালী অৱস্থিতি সেইটো কথা বা আমি জনগণৰ মাজলৈ গৈ তেওঁলোকক এই আদৰ্শৰ প্ৰতি আগবঢ়াই লৈ আহিবৰ কাৰণে আমাৰ যিটো কাম কাজ যিটো ৰাইজে শক্তিশালী ৰূপত প্ৰতিফলিত হোৱা দেখিব। বিভিন্ন ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে যে আপুনি 2টা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কাৰণে হয়তো আপুনি পৰাজয় বৰণ কৰিছে। সেইবোৰ কথা আমি দলৰ মজিয়াত আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব যে আমাৰ এই পৰাজয়ৰ কাৰণ কি কাৰণে আমি দলটো আমি আমাৰ যিবোৰ আদৰ্শ আমি আগবঢ়াই লৈ যাব নোৱাৰিলোঁ জনসাধাৰণৰ সেইবোৰ বিচাৰ বিশ্লেষণ কৰাৰ কাৰণে আমি খুব সোনকালে আমি বহিম, কথা বতৰা পাতিম। আৰু অৱশ্যে 100 দিনত যথেষ্ট ভুল ত্ৰুটি বিচ্যুতি থকাটো স্বাভাৱিক, কিন্তু আমাৰ চিন্তা, আমাৰ লক্ষ্য আৰু আমাৰ উদ্দেশ্য স্পষ্ট, তাত কোনো ধৰণৰ ভুৱলি চিন্তা নাই। স্পষ্ট ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ পৰা সমদূৰত্ব, অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত কেতিয়াও মানে যিটো ধাৰণা মানুহৰ মাজত দিব খোজা হৈছে যে বিজেপিৰ বিকল্প কংগ্ৰেছ, এই ধাৰণাটো আমি কেতিয়াও বিশ্বাস নকৰোঁ। কংগ্ৰেছ আৰু বিজেপিয়ে তেওঁলোকৰ কাম কাজ সাম্প্ৰদায়িকতা বা 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী বুলি অসমত জাপি দিয়া কথা বতৰাবোৰ একেই। কংগ্ৰেছ দলটোৱেও 2014 চনৰ 31 ডিচেম্বৰলৈকে অসমত হিন্দু বিদেশী সংস্থাপিত কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত তেওঁলোকে শপতনামা দাখিল কৰিছে। গতিকে বিজেপি দলটোৱে অসমত কা জাপি দিছে এইটো কথা আগতেও কৈ আহিছিলোঁ, এইবোৰ কথা পুনৰ দুবৰাৰ প্ৰয়োজন নাই। আজিও পুনৰ কৈছোঁ যে চৰিত্ৰগত কোনো ধৰণৰ পাৰ্থক্য নাই। গতিকে আমি এই কথা দৃঢ়তাৰে স্পষ্টভাৱে কৈছোঁ, অসমত কেৱল মাত্ৰ বিকল্প বাচি আছে, এইটো হ'ল জাতীয়তাবাদ, আৰু আগন্তুক দিনত আমি সেই চিন্তা ৰাখোঁ। ৰাজ্যত অভিক পৰিস্থিতি কেনেকুৱা হৈছে দেখিছে, কিন্তু এতিয়ালৈকে নতুন চৰকাৰখনে শপত গ্ৰহণৰ দিন ঠিক কৰিব পৰা নাই, মুখ্যমন্ত্ৰী কোনো ঠিক কৰিব পৰা নাই। সেই পৰিস্থিতি যিটো ক'ভিডৰ ভয়াৱহ ৰূপ অৱসান কৰিবৰ কাৰণে বিশেষকৈ ৰাজনৈতিক যিটো অচলাৱস্থা, এই অচলাৱস্থা কেন্দ্ৰীয় চৰকাৰে খুব সোনকালে শেষ কৰিব লাগে, দায়িত্ব দিব লাগে চৰকাৰী যন্ত্ৰক। এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে যুদ্ধংদেহীভাৱে কামত নিয়োজিত কৰিব লাগে, আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ স্বাস্থ্য বিভাগ সকলোৱে অতি শক্তিশালীভাৱে এই যিটো ভয়াৱহ মানৱীয় সংকট ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগে। সেইকাৰণে খুব সোনকালে ৰাজনৈতিক অচলাৱস্থা সামৰি তেওঁলোকে এই পৰিৱেশৰ পৰা ৰাইজক সকাহ দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। অগপ যিহেতু ৰাইজক বিশ্বাসঘাতকতা কৰে, তাৰ ফলত আপোনালোকে এইবাৰ নিৰ্বাচনত পালে নেকি? এইবোৰ কথা বহু কথাই আছে। মই যিটো কথা কৈছোঁ যে মানুহৰ বিগত সময়ছোৱাৰ বিশ্বাসঘাতকতা, আস্থাহীনতাৰ পৰিৱেশৰ মানে কাৰণে আস্থাহীনতাৰ পৰিৱেশ এটা নিশ্চিতভাৱে আছে। বিগত সময়ছোৱাৰ মানুহৰ বিশেষকৈ অসম গণ পৰিষদৰ দলটোৰ বিগত জাতীয়তাবাদী শিবিৰৰ তেওঁলোকৰ কথা বতৰা কাম কাজৰ পিছত জাতীয়তাবাদী ধাৰা এটাৰ প্ৰতি মানুহৰ এটা নিশ্চয় প্ৰশ্ন থাকিব, কিন্তু আমাৰ যিটো ধাৰা সেই ধাৰাটো আমি অব্যাহত ৰাখিম। আমাৰ যিটো আপোচবিহীন চৰিত্ৰ, অসমৰ জনগণৰ প্ৰতি আমাৰ দায়বদ্ধতা, আপোচবিহীন মানসিকতা, সেইটো আমাৰ অব্যাহত থাকিব, আৰু এইটো সময়ত প্ৰতিষ্ঠা হ'ব। সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট, আমি কোনো কাৰণে কেতিয়াও মানি ল'ব নোৱাৰোঁ, আৰু আমি ইতিমধ্যে নিৰ্বাচনৰ সময়ত কাকো আমি এটা ইছ্যু হিচাপে লৈ আমি আগবাঢ়ি গৈছোঁ। নিৰ্বাচনৰ সময়ত ৰাইজৰ দলৰ সৈতে বহু সমষ্টিত আপোনালোকৰ মিত্ৰতা নহ'ল, সেইটো এটা কাৰণ হ'ব পাৰে নেকি? কিছুমান সমষ্টিত আমি কাৰিকৰী কৌশলগত কাৰণত আমি দুয়োটা দলেই আমি অৱস্থান কৰিছিলোঁ, বা দুয়োটা দলেই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। তাৰো যিটো ফলাফল সেইটো শুদ্ধ নহ'ল আমি দেখা পাইছোঁ। পৰৱৰ্তী দিনত আমি সেই সন্দৰ্ভত আমি মূল উদ্যোগবোৰ আমি বিশ্লেষণ কৰিম, কিন্তু মূল কথাটো আমাৰ দল জন্ম দিয়াৰ দলৰ নাম ঘোষণা হোৱাৰ দিনাৰ পৰাই এটা কথাটো আমি খুব শক্তিশালীভাৱে মত উপস্থাপন কৰিছিলোঁ
যে অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ বিপৰীতে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগে, সেইটোত আমি আজি বিশ্বাসী। আমি আৰম্ভণিৰ পৰাই কৈছিলোঁ যে কোনোবাই হিন্দুৰ নামত ৰাজনীতি কৰি আছে, কোনোবাই মুছলমানৰ নামত ৰাজনীতি কৰি আছে। আমি কৈছিলোঁ যে আমি অসমীয়া নামত ৰাজনীতি কৰিব লাগে, ধৰ্মীয় পৰিচয়তে জাতীয় পৰিচয় থিয় দিব লাগে। আমি এইভাৱেই কৈছিলোঁ কাৰণ এই পৰিণতিটো হোৱাৰ প্ৰচেষ্টা সকলোৱে চলাইছিল। আমি দেখিছিলোঁ যে বিজেপিয়ে হিন্দুৰ নামত ৰাজনীতি কৰি আছে, কংগ্ৰেছে UDF-ৰ জৰিয়তে মুছলমানৰ নামত ৰাজনীতি কৰি আছে। ইয়াৰ বিপৰীতে অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা হ'বলৈ আপোচবিহীন অসমীয়া জাতীয়তাবাদ, যদি আমাৰ যিটো ধাৰা আছিল, ধাৰাটো শুদ্ধ আছিল, আমি এই ধাৰাত আছোঁ, ভৱিষ্যত থাকিম। এতিয়া আমাক কিছুদিন আমি দেখিছোঁ, কিছুদিনত বিভিন্ন সমালোচনা চলি আছে আমাৰ বিৰুদ্ধে, উচ্চ তাচ্ছিল্য চলি আছে। সকলোকে এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমি 100 দিনীয়া এটা দল, 100 দিনৰ ইনফেণ্ট কেঁচুৱা এটাই আমি দৌৰিব লাগিব বুলি কোনো সভাটো শুনিছিল নহয়। 1980 চনত জন্মগ্ৰহণ কৰা বিজেপি 1985 চনত অসমত এখনো আসন পোৱা নাছিল 5 বছৰৰ পিছত। আমি 100 বছৰীয়া পুৰণা কংগ্ৰেছ আৰু 140 বছৰীয়া পুৰণা বিজেপিৰ বিৰুদ্ধে যুঁজিছোঁ 100 দিনীয়া দল এটাই। তাৰপাছত আমি অসমৰ 7 লক্ষ মানুহক চুইছোঁগৈ। অসমৰ 7 লাখ মানুহে আমাক আস্থা স্থাপন কৰিছে, 7 লাখ মানুহৰ ওচৰত আমি চাবিব পাৰিছোঁ। অসমৰ 5খন জিলাত আমি 12%তকৈ পৰা 16%, প্ৰায় 16তকৈ অধিক শতাংশ ভোট শ্বেয়াৰ আমি পাইছোঁ 5খন জিলাত। ধেমাজি 16.28%, ডিব্ৰুগড় 14.78%, কামৰূপ ৰুৰেলত 14.88%, মৰিগাঁৱৰ 12.03%, আৰু তিনিচুকীয়াত 12.64% ভোট আমি লাভ কৰিছোঁ। এই ভোটটো কম ভোট নহয়। 5খন জিলাত আমি যথেষ্ট সবলভাৱে আমি ভিজিবলি কণ্টেষ্ট কৰিছোঁ। 14টা বিধানসভা সমষ্টিত 10%ৰ ওপৰত আমি ভোট শ্বেয়াৰিং পাইছোঁ। মই আকৌ কৈছোঁ যে আমি এইখিনি লৈ আত্মসন্তুষ্টি লাভ কৰিব বিচৰা নাই। এইটো আকৌ সমালোচনা দিব নালাগে, মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আমি আত্মসন্তুষ্টি লাভ কৰা নাই। আমি ক'ব বিচাৰিছোঁ যে আমি 100 দিনীয়া দল এটাই ইমানখিনি কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। যি সময়ত অন্যান্য সৰ্বভাৰতীয় দলে 15 পৃষ্ঠাৰ বিজ্ঞাপনেৰে ভৰাই দিছিল, আমি 1 চেণ্টিমিটাৰ বিজ্ঞাপন দিবলৈ সক্ষম হোৱা নাছিল। তাৰপাছত আমি জিতি দিছিলোঁ। যদি স্থিতাৱস্থাতে থাকিব লগা হ'লহেঁতেন, আমাৰ সন্মুখত বহু সহজ পথ খোলা আছিল। আমি সহজ পথবোৰ এৰি থৈ আহিছিলোঁ কঠিন পথলৈ। আমি জটিল পথৰ পৰা আঁতৰি আহিছিলোঁ প্ৰত্যাহ্বানৰ পথলৈ, আৰু তাৰ জৰিয়তে আমি যুঁজিব বিচাৰিছিলোঁ জাতিটোৰ বাবে। গতিকে আমাৰ সেই মানসিকতা যদি কোনোবাই স্বীকৃতি দিয়ে আমি কৃতাৰ্থ হ'ম, আমি কৃতজ্ঞ হ'ম। আশা কৰোঁ যে আমাৰ কষ্টক, আমাৰ ত্যাগক কোনোবাই স্বীকৃতি দিছে। যিহেতু নিশ্চয়তা প্ৰদান কৰিছোঁ, যিসকল ৰাইজে এতিয়া 7 লাখ ৰাইজে আমাক ভোট দিলে, সেইসকল ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ, আৰু সেইসকল ৰাইজৰ আস্থাৰ বিশ্বাসক সাৰথি হিচাপে সাহস হিচাপে আমি আগুৱাই যাম। আৰু এটা কথা কওঁ, আমি 500ৰ পৰা 56,000 ভোট পাইছোঁ। আমি য'ত 500 ভোট পাইছোঁ, সেই বিধানসভা সমষ্টিত তাৰমানে আমি 100 দিনত 500 মানুহৰ ওচৰলৈ যাবলৈ সক্ষম হৈছোঁ। এটা সমষ্টিত 500জন মানুহে আমাৰ আদৰ্শত বিশ্বাস কৰিছে 100 দিনৰ ভিতৰত। আমি যদি 100 দিনত 500 মানুহক স্পৰ্শ কৰিব পাৰোঁ, 5 বছৰত আমি নিশ্চিতভাৱে 50,000 মানুহক স্পৰ্শ কৰাৰ লক্ষ্য বান্ধি লওঁ। আমি যদি 100 দিনত 7 লাখ মানুহক স্পৰ্শ কৰিব পাৰিছোঁ, আমি আশা কৰিম, আমি যুঁজিম, চেষ্টা কৰিম যে অহা 5 বছৰত অসমৰ অন্তত 7,70 লাখ মানুহক যাতে আমি স্পৰ্শ কৰিব পাৰোঁ। এই সংকল্প থাকিব, আমাৰ সংগ্ৰাম অব্যাহত থাকিব, আৰু জাতিৰ সংকটৰ আমাৰ সন্মুখৰ পৰা আমি যুঁজিম। আমি কোনো ভাগি পৰা নাই। আমি ইয়াক প্ৰত্যাহ্বান হিচাপে লৈছোঁ, আমি অভিজ্ঞতা হিচাপে লৈছোঁ। দলীয় যিবোৰ আমাৰ আভ্যন্তৰীণ ভুল ত্ৰুটি যদি কৰবাত হৈছে, আমি বিশ্লেষণ কৰিম, নিৰ্মূল বিশ্লেষণ কৰিম, আৰু ভৱিষ্যতলৈ সেইবোৰ আমি তীক্ষ্ণ দৃষ্টি দিম, আপোনালোকে দেখিবলৈ পাব। গতিকে সকলোকে আমি দলৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ, আৰু অসমৰ আমাক ভোটদান কৰা ৰাইজক আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে এইটো আশা কৰিম যে আহিব লগা দিনত জাতীয় সংকট আছে, এই কথাষাৰ অসমীয়া প্ৰতিজন মানুহে বুজি পাব যে অসমীয়া জাতিৰ সংকট আছে, অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰশ্ন আছে। এই কথাষাৰ প্ৰতিজন অসমীয়া মানুহে বুজি পাব, আৰু অতি কম দিনৰ ভিতৰত অসমৰ প্ৰতিজন অসমীয়া মানুহে স্বাভিমানী অসমীয়া ৰাজনৈতিক সত্তা প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া দিনত আগবাঢ়ি ওলাই আহিব, আৰু আমাৰ পক্ষত থিয় দিব। এই বিশ্বাস আমাৰ আছে। ধন্যবাদ। Lorinda, হিন্দিতে নহলে ইংলিছতে মই কৰি আছোঁ। মেক হিম পংকজা লৈ ল'ব। Okay. চাহ খাই যাব দেই।